নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউটিউব ভিডিঅ' আছামৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, বৰ্তমান যিহেতু অসম টেট সমাগত, অসম টেটৰ লগত সংগত ৰাখি মই কিছুমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চাওক, আজি আমি আহোঁ আমাৰ অসম টেটৰ পেডাগজি চিলেবাছত থকা বিকাশৰ স্তৰ আৰু বিশেষকৈ জিন পিয়াজেটৰ যিখিনি বিকাশৰ স্তৰ আছে সেইখিনিৰ ওপৰত আমি আজি আলোচনা কৰিম। পিয়াজেৰ সংজ্ঞাত্মক বিকাশ অৰ্থাৎ পিয়াজে কগনিটিভ ডেভেলপমেণ্ট অফ পিয়াজে, জিন পিয়াজেট। এতিয়া চাব, জিন পিয়াজে এজন ছুইজাৰলেণ্ডৰ মনোবিজ্ঞানী আছিল। পিয়াজেৰ সংজ্ঞানাত্মক বিকাশে কয় যে শিশুৰ সংজ্ঞাত্মক বিকাশ 14 পৰা 15 বছৰত সম্পূৰ্ণ হয়। এতিয়া শিশুৰ সংজ্ঞাত্মক বিকাশ কোনবিলাক? শিশুৰ সংজ্ঞাত্মক বিকাশক জিন পিয়াজেতে 4টা ভাগত ভাগ কৰিছে। চাওঁ, আমি পঢ়িম ইয়াৰ বিষয়ে। জিন পিয়াজেতে কি কৈছে যে শিশু হ'লে সৰু বৈজ্ঞানিক। শিশুক এক সৰু বৈজ্ঞানিক বুলি জন পিয়াজেতে কৈছিল যে আমি যিখিনি কথা ভাবোঁ, এটা প্ৰাপ্তবয়স্ক মানুহে যিখিনি কথা ভাবে, এটা শিশু সেইখিনি কথাই ভাবিব পাৰে। অৰ্থাৎ মই যদি 1000টা থিংকিং মনত লৈছোঁ, অৰ্থাৎ মই যদি 1000টা শব্দ ভাবিছোঁ দিনটোত, তেনেহ'লে সেই এটা শিশুও সেই 1000টা শব্দই ভাবিব। কিন্তু ভাৱবিলাক বেলেগ বেলেগ। হয়তো সি মাকে কেতিয়া চকলেট দিব বা মাকে কেতিয়া কি আছিলে গাখীৰ দিব বা গাখীৰৰ কথা ভাবিব, কিন্তু আমাৰ থিংকিংটো বেলেগ। আমাৰ কাৰোবাৰ ব্ৰেকআপ হৈ গ'ল, তাৰ কথা ভাবিম। কিন্তু এটা শিশুৱে যিমানখিনি কথা ভাবে, যিমানখিনি কথা ভাবিব পাৰে, এজন প্ৰাপ্তবয়স্ক মানুহেও সিমানখিনি কথা ভাবিব পাৰে। এটা প্ৰশ্ন হ'ব পাৰে যে পিয়াজেৰ মতে শিশুৰ ভাৱনাৰ পাৰ্থক্য থাকে প্ৰাপ্তবয়স্ক ডেছৰ তুলনাত। অৰ্থাৎ প্ৰকাৰ মানে পাৰ্থক্য থাকে প্ৰকাৰত, মাত্ৰা কিন্তু একেই থাকে। একে মাত্ৰাতে সিহঁতে ভাবিব পাৰে, কিন্তু প্ৰকাৰটো বেলেগ হ'ব পাৰে। কোনোবা বেলেগ ভাবিব পাৰে, কোনোবা বেলেগ ভাবিব পাৰে। ঠিক আছে, এতিয়া চাওক, পিয়াজেটৰ সংজ্ঞাত্মক বিকাশে বিকাশৰ স্তৰ তলত 4টা ধৰণে পিয়াজেতে ভাগ কৰিছে। এটা হ'ল চেঞ্চৰি মটৰ, 0 পৰা 2 বছৰ। আপোনালোকক মই এটা কোড দিওঁ, কোডটোৰ দ্বাৰা মুখস্থ কৰিব পাৰিব যে SPCF এইটো কোড এটা। 2 নম্বৰ হৈছে প্ৰি অপাৰেশ্যনেল 2 to 7 years, কংক্ৰিট অপাৰেশ্যনেল 7 to 11 years আৰু ফৰ্মেল অপাৰেশ্যনেল 11 to 15 years। মই অসমীয়াটো ট্ৰেন্সলেট কৰিব চেষ্টা কৰিছোঁ যে ইন্দ্ৰিয় গমন প্ৰক্ৰিয়া। চেঞ্চৰি মটৰ মানে কি? ইন্দ্ৰিয় গমন প্ৰক্ৰিয়া। প্ৰি অপাৰেশ্যনেল মানে পূৰ্ব সংজ্ঞাত্মক আৰম্ভণি অৱস্থা। কংক্ৰিট অপাৰেশ্যন মানে মূৰ্ত সংজ্ঞাত্মক অৱস্থা। আৰু ফৰ্মেল অপাৰেশ্যন একচুৱেলি মই মানে হায়েষ্ট ডেভেলপমেণ্ট, সকলোতকৈ হায়েষ্ট ডেভেলপমেণ্ট কোনখিনিত হয়, অৰ্থাৎ হায়েষ্ট বিকাশ হয় ফৰ্মেল অপাৰেশ্যনত হায়েষ্ট ডেভেলপমেণ্ট হয়। অৰ্থাৎ সংজ্ঞাত্মক বিকাশৰ হায়েষ্ট ডেভেলপমেণ্ট ফৰ্মেল অপাৰেশ্যনত হয় শিশু এটাৰ। আৰু কংক্ৰিট অপাৰেশ্যনক স্কুল এজ বুলিও কোৱা হয়। এতিয়া চাব, এইটো সহজ উপায় SPCF বুলি মনত ৰাখে। এছতে চেঞ্চৰি মটৰ, পিতে প্ৰি অপাৰেশ্যনেল, চিতে কংক্ৰিট অপাৰেশ্যন, এণ্ড এফতে ফৰ্মেল অপাৰেশ্যন। আৰু বয়সখিনি আপোনালোকে মনত ৰাখিব। এতিয়া চাব, পিয়াজে কি কৈছিল আমাক যে পিয়াজে ভাষা বিকাশক কোৱা নাছিল, যে ভাষা বুলি এটা ভাষাৰ বিকাশ তেনেকুৱা কোনো ধৰণৰ ভাগ ৰখা নাছিল। কিন্তু পিয়াজে কি কৈছিল জানে, যে পিয়াজেৰ মতে সংজ্ঞাত্মক বিকাশে ভাষাক প্ৰভাৱিত কৰে। অৰ্থাৎ যদিহে শিশু এটাৰ সংজ্ঞাত্মক বিকাশ সম্পূৰ্ণৰূপে হয়, তেতিয়া তাৰ ভাষাৰ বিকাশো হ'ব বুলি পিয়াজেতে কৈছে। এতিয়া চাব চেঞ্চৰি মটৰত কি হয়, যে এই স্তৰত ইন্দ্ৰিয় ব্যৱহাৰ কৰি শিশুৱে শিকে। অৰ্থাৎ চেঞ্চৰি মটৰত যিহেতু ইন্দ্ৰিয় গমন 0 পৰা 2, অৰ্থাৎ 0 পৰা 2 বছৰলৈকে। এই স্তৰত কি কৰে, শিশুৱে নিজৰ ইন্দ্ৰিয়বিলাক, অৰ্থাৎ নিজৰ কিছিলে মাংসপেশীবিলাক, অৰ্থাৎ ছাল হওক, চকু হওক, ইন্দ্ৰিয় 5বিধ, যি 5বিধ আছে সেই ইন্দ্ৰিয় 5বিধৰ দ্বাৰা শিকে। এটা বস্তু চুই পেলাই ভাবে যে এইটো এনেকুৱা হ'ব, বা দেখি পেলাই ভাবে যে মাকক দেখি পেলাই চিনি পায়। তেনেকুৱা ইন্দ্ৰিয়ৰ দ্বাৰাই চেঞ্চৰি মটৰত শিশুৱে ইন্দ্ৰিয়ৰ দ্বাৰাই চব কাম শিকিবলৈ চেষ্টা কৰে আৰু এই স্তৰত অনুকৰণ কৰে। আৰু এই চেঞ্চৰি, আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে কোনটো বিকাশৰ, পিয়াজেৰ মতে বিকাশৰ কোনটো স্তৰত শিশুৱে অৰ্থাৎ অনুকৰণ কৰিব খোজে, এইটো হ'ল চেঞ্চৰি মটৰ। ঠিক আছে, এইবাৰ আমাৰ আহিল প্ৰি অপাৰেশ্যনেল, পূৰ্ব সংক্ৰিয়াত্মক। এই সময়খিনি 2 পৰা 7 বছৰৰ ভিতৰত হয়। আৰু এই সময়খিনিত শিশু অধিক আত্মকেন্দ্ৰিক হয়। আত্মকেন্দ্ৰিক মানে কি? শিশুৰ পিছত ঘূৰি থকা বুলি ভাবে। অৰ্থাৎ শিশু এটা ধৰক যি ভাবে, ডাঙৰটোও সেই কথা ভাবে বুলি শিশুটোৱে ভাবে। এইখিনি সময়ত মানে সি যদি ভাবিছে যে, মানে শিশু এটা যদি নিজে ধৰক ভাবিছে যে মোক চকলেট খাব ইচ্ছা গৈছে, মানে ডাঙৰটোৰো চকলেট খাব ইচ্ছা গৈছে, তেনেকুৱাকৈ ভাবে প্ৰি অপাৰেশ্যনেল এজত। আৰু এই এজটোতে
তেওঁলোকে যিহেতু আত্মকেন্দ্ৰিক হয় চ' সিহঁতে কাৰো লগত বস্তু শ্বেয়াৰ কৰিব নিবিচাৰে আৰু ভগাব নিবিচাৰে ঠিক আছে আৰু সিহঁতৰ অপৰিৱৰ্তনশীল হয় এই সময়ত অপৰিৱৰ্তন সিহঁতে কিবা এটা বস্তুৰ গুণৰ ওপৰতহে কিছিলে গুৰুত্ব দিয়ে সিহঁতে গুণ মানে গুণটো এই বুজি পায় মানে ধৰক আপুনি এটা কলম দিছে তেওঁক কলমটো যদি তুমি কিমান ওখটো ক'ব পাৰিব কিন্তু তুমি যে সেই কলমটোকে সোধা কেনে ৰঙৰ সেইটো ক'ব নোৱাৰে এটা গুণৰ ওপৰত সিহঁতে গুৰুত্ব দিব বিচাৰে সেই 2 পৰা 7 বছৰ ভিতৰত প্ৰি অপাৰেশ্যনেল এজত তাৰপিছত আমাৰ আহিল কংক্ৰিট অপাৰেশ্যনেল এজ 7 to 11 7 পৰা 11 বছৰৰ ভিতৰত কি আহিল কংক্ৰিট অপাৰেশ্যনেল এতিয়া কংক্ৰিট অপাৰেশ্যনত কি আছে দেখা বস্তুৰ ওপৰত লজিক আহে সেই সময়ত যিবিলাক বস্তু দেখা পায় সেই দেখা বস্তুসমূহৰ ওপৰত এটা লজিক আহে অৰ্থাৎ যেতিয়া আগতে কি আছিল যে যদি তাক কওঁ যে কলমটোৰ উচ্চতা কিমান সেই উচ্চতা ক'ব কিমান ওখ ক'ব কিন্তু এতিয়া কি লজিক আহে এতিয়া কেনেধৰণৰ লজিক চাব যেতিয়া আমি প্ৰি অপাৰেশ্যনেলত শিশুক মই যদি এটা ডাঙৰ চকলেট দিওঁ আৰু সেই ডাঙৰ চকলেটটো ভাঙি পেলাই 4টা চকলেট কৰি দিওঁ তেতিয়া সিহঁতে কি কৰে 4টা চকলেটটো ল'ব বিচাৰে কিন্তু সিহঁতে গম নাপায় যে সেই ডাঙৰ চকলেটটোতে 4টা চকলেট সোমাই আছে সেইটো সিহঁতে গম নাপায় সিহঁতে কি কৰে 4টা সংখ্যা যিমান বেছি হয় সিমানে সিহঁতে বেছি বুলি ভাবে কিন্তু কংক্ৰিট অপাৰেশ্যনত লজিকবিলাক আহে অৰ্থাৎ সিহঁতে গম পোৱা হয় যে 4টা আৰু ইয়াৰে এটা একেই চ' এইটো গম পোৱা হয় লগতে সিহঁতে এটা বস্তুৰ আয়তন ক'ত বেছি ধৰে ক'ত কম ধৰে তেনেকুৱা বস্তুবিলাকো সিহঁতে অনুধাৱন কৰিব পৰা হয় শ্ৰেণী বিভাজন কৰিব পৰা হয় আৰু সকলো বস্তু ক্ৰমিক ৰূপত সজাব পৰা হয় এবাৰ আমাৰ কি হ'ল ফৰ্মেল অপাৰেশ্যনেল এজ যিটো 11 বছৰৰ পৰা 15 বছৰৰ ভিতৰত হয় চাবা জটিল বিষয়সমূহ বুজিব পৰা হয় এই সময়ত জটিল বিষয়সমূহ পুৰা বুজিব পৰা হয় অনুভৱ বা এক্সপিৰিয়েঞ্চৰ দ্বাৰা ভৱিষ্যতবাণী কৰিব পৰা হয় ভৱিষ্যতবাণী মানে ধৰক এটা শিশুৱেতো এনেও ক'ব নোৱাৰে ন যে শিশু এটা এনেও ক'ব নোৱাৰে যে বৰষুণ আহিব কিন্তু ইহঁতে কি কৰে ফৰ্মেল অপাৰেশ্যনত 11 পৰা 15 বছৰ ল'ৰা ছোৱালীখিনি কি কৰিব পাৰে এটা ভৱিষ্যতবাণী মানে কাল্পনিক ভৱিষ্যতবাণী নহয় মানে নিজৰ অনুভৱৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ক'ব পৰা হয় যে বৰষুণ আহিব পাৰে আজি বতৰটো মেঘামেঘি কৰিলে চ' তেনেকুৱা চেঞ্জবিলাক আহি পৰে চ' অহাকালি আমি শিকিম ভাইগটস্কি আৰু কহলবাৰ্গৰ নৈতিকতাত মৰেল ডেভেলপমেণ্ট এই দুটা একেলগে শিকিম চ' ইয়াৰ ওপৰত কেইটামান প্ৰশ্ন হ'ব পাৰে যেনে আপোনালোকে চাব কুৱেশ্যন 1 বিকাশ দেশৰ পৰা দেশলৈ ইয়াৰ অপশ্যন কি আছে সামান্যৰ পৰা বিশেষলৈ জটিলৰ পৰা কঠিনলৈ আৰু সহজৰ কাৰণে সহজ হয় চ' অপশ্যন এটো শুদ্ধ হ'ব সামান্যৰ পৰা বিশেষলৈ বিকাশ সদায় সামান্য বা জেনেৰেল টু স্পেচিফিক হয় অৰ্থাৎ চিম্পল টু কমপ্লেক্স জেনেৰেল টু স্পেচিফিক মানে কি বিকাশ সদায় এটা ক্ৰমত যায় প্ৰথমতে ল'ৰা ছোৱালীটো একো নাজানে এটা ক্ৰমত যাই পেলাই সেইটো এটা সামান্যৰ পৰা বিশেষলৈ ৰূপান্তৰিত কৰে ঠিক শিক্ষাৰ্থীসকলৰ এটা আনটো ভিন্ন হয় শিশুসকল এটা আনটোৰ ভিন্ন হয় কিয় বিকাশৰ অনুক্ৰম বিকাশৰ সামান্য ক্ষমতা বিকাশ আৰু বিকাশৰ সিদ্ধান্ত বিকাশৰ স্তৰ চাওক এটা শিশু আৰু আনটো শিশুৰ লগত বিকাশ অনুক্ৰম চাওক এটা শিশু যি অনুক্ৰমত শিকে সেই অনুক্ৰমতে শিকি যাব চ' ভিন্ন নহয় এইটো বিকাশ সামান্য ক্ষমতা হয় ক্ষমতা এটা বিকাশ আৰু বিকাশৰ সিদ্ধান্ত বিকাশৰ সিদ্ধান্তৰ কাৰণে নহয় বিকাশৰ স্তৰ চাওক বিকাশৰ স্তৰ ভিন্ন হয় কিন্তু বিকাশ অনুক্ৰমে সকলো শিশুৱে প্ৰথমতে বহা শিকে তাৰপিছত থিয় দিয়া শিকে তাৰপিছত খোজকাঢ়া শিকে কিন্তু বিকাশৰ স্তৰটো বেলেগ হয়তো কোনোবাই 1 বছৰ বয়সত বহা শিকিব পাৰে বা খোজকাঢ়া শিকিব পাৰে আৰু কাৰোবাৰ 2 বছৰ লাগিব পাৰে চ' তেনেকুৱা বিকাশৰ স্তৰবোৰ ভিন্ন হয় চ' বন্ধুসকল আজিলৈকে এইখিনিয়ে অহা ক্লাছত আমি ভাইগটস্কি আৰু কহলবাৰ্গৰ যিখিনি তত্ত্ব আছে গোটেইখিনি আমি ডিছকাছ কৰিম চ' ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰখিনি কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ